হেল্ল' গাইজ, মই আজি অন্য এক ভিডিঅ' দিবলৈ তথা কৰিবলৈ লৈছোঁ। যদিহে পোনপ্ৰথমে মোৰ চেনেল আহিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ৰাংখা 24। আজিকালি মোবাইল ফাইনেন্সৰ তথা অনলাইন যোগে লোৱা দেখিবলৈ পোৱা গৈছে। সেয়ে নিজৰ মোবাইলত কেনেকৈ EMI অনলাইন পে' কৰে সেয়া মই পেটিএমৰ যোগেদি EMI দেখিবলৈ গৈ আছোঁ। শেষলৈ ভিডিঅ'টো চাব। পেটিএমত গৈ পোনপ্ৰথমে চাৰ্চ টাপনত DMY চাৰ্চ কৰিব। এনে ধৰণৰ প্ৰচেছটো প্ৰেছ কৰিব। DMI ইয়াতে ওপৰত লিখা আছে DMI ফাইনেন্স প্ৰাইভেট লিমিটেড। ইয়াতে DMI ফিল আপ কৰিব। চাই থাকিব। ইয়াত শ্ব' কৰিছে বিল ডিটেইলছ চাব পাৰে। ইয়াতে সম্পূৰ্ণ ডিউ ডেট, বিল ডেট এইবিলাক আহিছে। তো যদিহে পে'মেণ্ট কৰে প্ৰচিড টু পে' যাব লাগিব। তাৰপিছত ইয়াতে কোনটো একাউণ্ট নম্বৰ পে' ক্লিক কৰি এনেধৰণৰ প্ৰথমে ওপৰত আছে একাউণ্ট নম্বৰ আৰু তলত আছে ডেবিট কাৰ্ড, UPI, নেট বেংকিঙৰ সুবিধা আছে যদিহে আপোনাৰ আছে। ঠিক তেনেকৈ অনলাইন তথা ফাইনেন্সৰ লোৱা মোবাইলকেইটা এনেধৰণৰ পেটিএমৰ যোগেদি আপুনি নিজৰ যদি আছে তেনেকৈ অনলাইন যোগে নিজৰ কৰিব পাৰে। চ' এয়াই মই ক'বলৈ বিচৰা। শেষত এইখিনি কৈ মই সামৰি মাৰিছোঁ। ধন্যবাদ।